নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই খিচিৰি বনাইছিলোঁ। তাৰে ৰেচিপিটো আপোনালোকৰ ওচৰত আগবঢ়াইছোঁ। এয়া মই খিচিৰি বনাবৰ কাৰণে দাইল লৈ লৈছোঁ। এয়া সৰু বাতিটোৰে এবাতি আৰু আধা দাইল দি দিছোঁ, মচুৰ দাইল, আৰু এয়া মই চানা দাইলো ইয়াতে দিছোঁ। এইখিনি মই এতিয়া ভালদৰে ধুই ল'ম। এয়া মই দাইলখিনি ভালদৰে ধুই ল'লোঁ, আৰু এতিয়া মই এয়া কেৰাহীটোত পানী দি দিছোঁ। খিচিৰিটো মই চৌকাত বনাইছিলোঁ আজি। এয়া মই দাইলখিনি ইয়াতে কেৰাহীত দি দিছোঁ। প্ৰথমতে মই দাইলখিনি সিজাই ল'ম। সিজিবৰ কাৰণে ইয়াতে অকণমান নিমখো দি দিছোঁ। এইখিনি এতিয়া মই ইয়াতে সিজিবলৈ দি দিছোঁ দাইলখিনি, আৰু লগতে ইয়াত মই ওলকবি, আলু, বন্ধাকবি, গাজৰ এনেকুৱাকৈ সকলোখিনি চব্জি মই কাটি লৈছোঁ। কাটি ধুই লৈ লৈছিলোঁ, আৰু এইফালে এয়া দাইলখিনি উতলিলে তাৰ পৰা মই এতিয়া ফেনখিনি ওলাই দিছোঁ। এয়া দাইলৰ পৰা ফেনখিনি ওলাই দিছোঁ। এতিয়া মই দাইলৰ পৰা ফেনখিনি ওলাই ল'লোঁ। এতিয়া মই ইয়াতে সেয়া কাটি থৈ দিয়া চব্জিখিনি দি দিছোঁ। দি এইখিনি অকণমান লৰাই দিব লাগিব এনেকুৱাকৈ। খিচিৰিটো মই বহুত সহজ পদ্ধতিতে বনাইছোঁ। ইয়াতে মই অকণমান নিমখ দি দিছোঁ আৰু হালধি দি দিছোঁ। দি এইখিনি ভালদৰে এতিয়া লৰাই দিম। বন্ধু বান্ধৱীসকল, আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই আছেনে? অনুগ্ৰহ কৰি আপোনালোকে ভিডিঅ'বোৰ চাই আছে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব দেই, আৰু মোক আগুৱাই যাবলৈ সহায় কৰি দিব। এতিয়া মই এনেকুৱাকৈ ইয়াতে হালধি আৰু অকণমান দি দিলোঁ। কালাৰটো অকণমান কম হৈছিলে, অকণমান হালধি দি দিছোঁ। এইফালে মই এয়া 1 কাপ চাউল দি দিছোঁ। চাউলখিনি ভালকৈ ধুই ল'লোঁ এতিয়া, আৰু ইয়াতে মই চাউলখিনি এড কৰি দিলোঁ। ইয়াতে ৰঙালাও দিছিলোঁ, ৰঙালাও দিয়াটো দেখুৱাবলৈ নহ'ল। এতিয়া মই এইখিনি চাউলখিনি দি এনেকুৱাকৈ লৰাই থাকিব লাগিব, নহ'লে লাগি ধৰিব পাৰে। এয়া চাওক, খিচিৰিখিনি উতলিছে। এয়া খিচিৰিখিনি উতলিছে। এতিয়া মই আনফালে গেছত অকণমান কেৰাহী এটাত অকণমান তেল দি তাত এয়া পাঁচফোৰণ কেইটামান দি, তেজপাত অকণমান দি এইখিনি মই ভাজি লৈ ইয়াতে দি দিছোঁ। এনেকুৱাকৈ লৰাই দিছোঁ। এইখিনি খিচিৰিখিনি লাষ্ট টাইমত এনেকুৱাকৈ লৰাই থাকিব লাগে, নহ'লে লাগি ধৰিব পাৰে। আৰু ইয়াত মই কাটি থৈ দিয়া ধনিয়া পাতখিনি দি দিছোঁ। এয়া চাওক, মোৰ খিচিৰিখিনি হ'ব আৰু। আপোনালোকে এনেকুৱাকৈ বনাই খাব পাৰিব, খিচিৰি সহজ পদ্ধতিতে বনাই। এয়া মই খিচিৰি এতিয়া নমাই দিলোঁ। খিচিৰিখিনি হৈ গ'ল। এয়া চাওক, দেখিবলৈ ধুনীয়া লাগিছেনে খিচিৰিখিনি? এয়া মোৰ খিচিৰি ৰেডি হৈ গ'ল। এয়া মোৰ গৰম গৰম খিচিৰি খাবলৈ ৰেডি হৈ গ'ল। বন্ধু বান্ধৱীসকল, আপোনালোকে মোৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোকলৈ ধন্যবাদ জনালোঁ।